guys, welcome back to my channel. Actually বহুত দিনৰ মৰত আজি মই ভিডিঅ' বনাইছো। মই এতিয়া আছো মঙ্গলদৈত। Actually মই শিলিগুৰিৰ পৰা গুচি আহিলো আৰু এতিয়া আমি আছো হোম কোৱাৰেণ্টাইনত। আমাৰ টেষ্ট অলৰেডি চেম্পল টেষ্ট দিয়া হৈ গ'ল আৰু ব্লগ নিদিয়াৰ ৰিজন বহুতখিনি আছে। মই আপোনালোকক ভিডিঅ' নবনোৱা। Actually মই শিলিগুৰিৰ পৰা মঙ্গলদৈ শিফট হৈছো আৰু তাত বহুত বস্তু পেকিং কৰা, কিছুমান বস্তু সেল কৰা, কাৰণ গোটেইখিনি লৈ অহাটো সম্ভৱ নহয়। সো কাৰণ লকডাউন হৈছে আৰু লকডাউনৰ টাইমত অলপমান প্ৰব্লেম হোৱাৰ কাৰণে মানে বস্তু বহুতখিনি বিক্ৰী কৰিবলগীয়া হ'ল। আৰু আজি মই আছো এতিয়া মোৰ শহুৰ বাৰীত মঙ্গলদৈত আৰু ইয়াৰ পৰাই চাগে মই আৰু ভিডিঅ' ষ্টাৰ্ট কৰিম বনাবলৈ। এতিয়া আমি হোম কোৱাৰেণ্টাইনত আছো। সো 14 days কোৱাৰেণ্টাইন কমপ্লিট হোৱাৰ পিছত আমি নিজৰ ৰুমলৈ শিফট কৰিম। আৰু এতিয়া মই আহোঁতে শিলিগুৰি টু মঙ্গলদৈ আহোঁতে মই থ্ৰু কাৰ আহিছিলোঁ, প্ৰাইভেট কাৰ, আৰু খুব ভাল লাগিলে। কিছুমান ধুনীয়া ধুনীয়া স্পট মই একচুৱেলি ক্লিপছ কালেক্ট কৰি ৰাখিছোঁ। হোপ আপোনালোকৰ ভাল লাগিব আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সেই ক্লিপছখিনি দেখাম। সো যদি ভাল লাগে প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব এই ভিডিঅ'টো। সো আৰু দেৰি নকৰোঁ, ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ।
So finally আমি টোল গেট সোমালোহি আৰু মিন্স আমি অসম সোমালোঁ ইমান ভাল লাগিছে আৰু বতৰটো দেখিছে ন আপোনালোকে কি ধুনীয়া বতৰ সো ইয়াত সোমোৱাৰ পিছত আৰু আমি শ্ৰীৰামপুৰ গেট পাম তাৰ পিছত আৰু আমি নিজৰ ডিস্ট্ৰিক্ট সোমাব পাৰিম সো ফাইনালি আমি শ্ৰীৰামপুৰ গেট সোমালোহি খুব ধুনীয়া পৰিৱেশ আজিলৈকে মই দেখা পোৱা নাই দিস ইজ মাই ফাৰ্ষ্ট এক্সপেৰিয়েন্স আৰু ইয়াত সোমাই ফাৰ্ষ্ট আমাৰ ইয়াত গাড়ী ৰেজিষ্টাৰ কৰিছে গাড়ীৰ নাম্বাৰ আৰু আমি কোনখন ডিস্ট্ৰিক্টলৈ যাম এভৰিথিং গোটেইখিনি ৰেজিষ্টাৰ কৰা হৈছে আমি মেডিকেল পেচেণ্ট হয় নে নহয় এভৰিথিং সেইখিনি গোটেইখিনি চেক কৰা হৈছে আৰু আমাক চেনিটাইজ কৰাইছে লগতে গাড়ীখনো চেনিটাইজ কৰাইছে আৰু খুব ধুনীয়া প্ৰিকশ্যন লৈছে আৰু এতিয়া আমি প্ৰত্যেকখন নিজৰ ডিস্ট্ৰিক্ট যাবলৈ হলো এস্কৰ্ট কৰি লৈ যায় আৰু গাড়ী এখন নিনিয়ে মিনিমাম 3-4খন 5খন হলে এস্কৰ্ট কৰি লৈ যায় নিজৰ ডিস্ট্ৰিক্টলৈ আমি ওলালো নিজৰ ডেষ্টিনেশ্যনলৈ সো আগত পুলিচৰ গাড়ী গৈ আছে আমি পিছে গৈ আছোঁ আৰু এটা কথা এই যিখন পুলিচৰ গাড়ী গৈছে শ্ৰীৰামপুৰ গেটৰ পৰা সেইখন গাড়ী একদম আমাৰ ডেষ্টিনেশ্যনলৈকে এস্কৰ্ট নিদিয়ে এখন ডিস্ট্ৰিক্টত সোমোৱাৰ পিছত আৰু এখন বেলেগ এখন গাড়ী আমাৰ এস্কৰ্ট কৰিব মিনিমাম আই থিংক সো 35 কিলোমিটাৰ এখন গাড়ী যাব তাৰ পিছত সেই ডেষ্টিনেশ্যনৰ পৰা বেলেগ এখন গাড়ী আমাক এস্কৰ্ট কৰি নিব সো ফাইনালি আপোনালোকে দেখা পালে মোৰ জাৰ্নিটো মই কেনেকৈ শিলিগুৰিৰ পৰা মঙ্গলদৈ আহিলোঁ আৰু এতিয়া মই গা চা ধুই লাঞ্চ কৰি আজৰি এই জাষ্ট বহিছোঁ একচুৱেলি কোৱাৰেণ্টাইন শেষ হ'ব তাৰপিছত একদম ধুনীয়া ব্লগছ আপোনালোকৰ ওচৰলৈ লৈ আহিম ভিডিঅ'জ লৈ আহিম ৰেচিপি ভিডিঅ'জ সো এতিয়া কিছুমান কথা ক'বলৈ লৈছোঁ যিখিনি দেখিছোঁ আৰু যিখিনি শুনিছোঁ অসম গভৰ্ণমেণ্টে বহুতখিনি কৰিছে কম্পেৰিজন টু আদাৰ ষ্টেট বেচিকেলি মই ৱেষ্ট বেংগলৰ কথাই ক'ব লাগিব আমিও কোৱাৰেণ্টাইনত আছিলোঁ কাৰণ আমাৰ ঘৰতেই কৰোণা পেচেণ্ট ওলাইছিলে মিনছ একজেক্টলি আমাৰ এপাৰ্টমেণ্টতে সো আমি 14 দিন কোৱাৰেণ্টাইনত আছিলোঁ আৰু নট 14 দিন সৰি 18 ডেজ আমি কোৱাৰেণ্টাইনত আছিলোঁ বাট আমি খোৱা বোৱা যিখিনি গ্ৰচাৰিজ হওক এভৰিথিং সেইখিনি সব আমি অনলাইনত আনিবলগীয়া হৈছিলে কাৰণ আমাক ৱেষ্ট বেংগল গভৰ্ণমেণ্টে একো প্ৰভাইড কৰা নাছিলে আমাৰ বহুত কষ্ট হৈছিলে কাৰণ আমি কলৈকো যাবও নোৱাৰোঁ আৰু আমাক খোৱাৰ ব্যৱস্থা একো কৰি দিয়া নাছিলে সো সেইটো কাৰণে মানে আমি মানে সেই এনেকুৱা প্ৰব্লেম আকৌ নহ'বলৈ কাৰণে আমি আজি মঙ্গলদৈ গুচি আহিবলগীয়া হ'ল মিনছ অসম গুচি আহিবলগীয়া হ'ল কাৰণ তাত পেচেণ্ট বহুত ওলাইছে কিন্তু আজি যেতিয়া মই অসমত ভৰি দিছোঁ যেতিয়া অসমবোৰে সোমাইছোঁ যিখিনি প্ৰিকশ্যন লৈছে সেইখিনি কাৰণে মিনছ ইটছ এ গ্ৰেণ্ড চেলিউট টু আছাম গভৰ্ণমেণ্ট বহুত ধুনীয়া প্ৰিকশ্যন লৈছে এক্সপেক্ট কৰা নাছিলোঁ শুনি আছিলোঁ যে অসম গভৰ্ণমেণ্টে বহুত প্ৰিকশ্যন লৈছিলে বাট এক্সপেক্ট কৰা নাছিলোঁ ইমান প্ৰিকশ্যন লৈছে বাট ভাল লাগিলে আৰু আমি একো কষ্ট নোহোৱাকৈ আমি আজি ঘৰ পাইছোঁহি এস্কৰ্ট কৰোঁতো আমাক আমি 1 মিনিট 2 মিনিট ৰখিবলগীয়া হৈছে তাতকৈ বেছি ৰখিবলগীয়া হোৱা নাই ডিস্ট্ৰিক্ট ৱাইজ যেতিয়া আমাক এণ্ট্ৰি কৰা হৈছে আৰু প্ৰত্যেকখন ডিস্ট্ৰিক্ট আগে আমাক ৰেজিষ্টাৰ কৰিছে আমাৰ মানুহৰ নাম লোৱা নাই গাড়ীখনৰ নাম্বাৰ নোট কৰিছে মই আৰু মোৰ হাজবেণ্ড দৰঙত ইয়াতে স্ৱেব টেষ্ট দিছোঁ একো প্ৰব্লেম হোৱা নাই মানুহ কম আৰু খুব সোনকালে হৈ গৈছে আৰু এৰাউণ্ড 8:30 আমি আমাৰ ঘৰ আহি পাইছোঁহি আৰু এতিয়া আমি হোম কোৱাৰেণ্টাইনত আছোঁ যিখিনি কৰিব লাগে এভৰিথিং আমি এইখিনি কৰিছোঁ নিজৰ যিখিনি বস্তু হওক যি হওক আমি সব এইবোৰ বাহিৰত থৈছোঁ যাতে কাৰো একো ক্ষতি নহয় আৰু ইয়াকে কৈ আজি মোৰ এই ব্লগটো শেষ কৰিলোঁ যদি ভাল লাগে আকৌ এবাৰ কৈছোঁ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো টিল দেন বাই ষ্টে ছেফ টেক কেয়াৰ বি এট হোম